যাবা নেকি কিমান দেৰি লাগিব? এতিয়া আপোনাৰ এতিয়া ওলালতো ৰাতি 12টা 12টা বাজিব। আজি আহিছিলোঁ ডিব্ৰুগড় ব্লগ বনাম বুলি, কিন্তু এই বৰষুণ দিয়াৰ কাৰণে এতিয়া উপায় নাই। এয়া এইভাগে যাবলগীয়া আছে। পছে এইটো গিফ্টৰ পেকেট এটা দি পেলাই মোৰ এটা হাতটোৰ ওজন আছে, বৰ দিগদাৰ হৈছে। সেই উপায় নাই আৰু। এইটো DTP DYKSE বুলি আছে। এইটো কি আছে এইটো আহিলে দেখিব। बाकी होते आप गाड़ी में जीवगा वो मनो क्यों तुम सुनिया যাবা নেকি? কিমান দেৰি লাগিব? এতিয়া আপোনাৰ এতিয়া ওলালতো ৰাতি 12টা 12টা বাজিব। বাকি होते आप गाड़ी में जीवगा वो मनो क्यों तुम सुनिया এইটো DTP DYKSE বুলি আছে। এইটো কি আছে এইটো আহিলে দেখিব। আজি শাওণৰ মাহ, আজি দেওবাৰ, সেইকাৰণে বলবম পাৰ্টীয়ে গোটেই ইয়াত ব্ৰহ্মপুত্ৰ পাৰত ভিৰ কৰিছেহি। অধিক ভক্ত আছে, আপোনালোকে চাব পাৰে। এই শাওনা বুলিয়ে বলবম পাৰ্টি আহে। আহি চাই ভাল লাগিলে, আপোনালোকে আহি চাব পাৰে। ইমান ওলাম। নমস্কাৰ ফ্ৰেণ্ড, ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ' ইমানেই। নমস্কাৰ। আজি মই আহিছোঁ ডিব্ৰুগড় আৰু বলবম পাৰ্টিৰ লগত তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ গোটেইখন পানী এতিয়া উপচি আছে। দেখিছে ধোঁৱা ধোঁৱা হৈ আছে। এইটো মথাউৰি কিনাৰে কিনাৰে ধুনীয়া ৰাস্তা বনোৱা আছে। আপোনালোকে ইয়াত আহিলে ৰাতিপুৱা যদি মৰ্ণিং ৱাক কৰে বৰ ভাল লাগে। আপোনালোকে আহিলে ইয়াত চাব পাৰিব। নমস্কাৰ ফ্ৰেণ্ড, ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ' ইমানেই। নমস্কাৰ।